हेलो एवरीवन আজি মোৰ চিডে বনাইছোঁ আজি হোলীৰ দিনা কাৰণ সকলো খানা খাই আছে আজি মই খানা খাম সেইকাৰণে ঘৰতে ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট দিলোঁ অলপ ভাত আজি মুখত ভাত দিম 10 দিনৰ দিনা আজি মোৰ 10 দিন বছৰৰ মূৰত একবাৰেই আহে হোলী তো সেইটো কাৰণে খাই দিলোঁ লাগা হয় আমি পিছদিনা ফাষ্টিং কৰিম তথাপিও মানে খামেই আৰু কাৰণ চবেই খাই আছে খানা তো ময়ো খাম খানা তো সেইকাৰণে তো এনেকৈ খালোঁ খোৱাৰ পিছত এইবাৰ চাহ অলপ বনাই খালোঁ মোৰ চাহত অলপ কিবা কিবি থাকে মানে এইটো ড্ৰিংকটো আৰু নাইট ড্ৰিংক মৰ্ণিং ড্ৰিংকটো মোৰ তো এনেকৈ খালোঁ খোৱাৰ পিছত এবাৰ খানাত গ'লোঁ খানাত যোৱাৰ লগতে মানে মাইনাটো মোৰ আগতে আছিল তো মাইনাটোক দেখালোঁ সেইকাৰণে আৰু তাৰপিছত গোটেইবিলাককে দেখালোঁ একবাৰ কি কৰি আছে তো এনেকৈ চবে মানে কামে লাগি আছে কাবাই কিবা কৰিছে মই আদানি চলাই দিলোঁ তো এনেকৈ কিবা কিবি কৰি দিলোঁ আৰু তো এনেকৈ খালোঁ গোটেইবিলাক মানে বনোৱাৰ পিছত আজি আমাৰ খানাত আছে কণী আৰু গাহৰি আৰু ব্ৰইলাৰ তো গাহৰি আৰু ব্ৰইলাৰ মানে হেৰিটো কণীটো আমি তাৰমানে আগে খাম মানে ভাত খোৱাৰ আগত খাম কাৰণ গোটেই ভাতৰ লগত মানে খাবাতো পৰা নাযায় কাৰণ পনীয়া আমুৱাই যায় তো সেইকাৰণে সকলোকে এনেকৈ ভাগাই দিল এইটো ব্ৰইলাৰটো বনাই আছে বাইদেউ তো এনেকৈ অলপ দেখালোঁ আৰু আপোনালোকক তো তাৰপিছত গোটেইবিলাকে ভাগ কৰি দিছে আৰু কলপাত কাটি আছিল কলপাততে আমি খালোঁ তাহাঁতক আগে দিল গোটেইকেইটাকে তাতে ৰখি আছে মানে হ'ব না নাই ভোকো লাগি আছে বোলে তাহাঁতৰ তো এনেকৈ মানে দিল আৰু আগতীয়াকৈ তাহাঁতকো কাৰণ পেটটো অলপ ঠাণ্ডা পৰি থাকিব আৰু ইয়াকো দিলোঁ লাজ নকৰে কেনে হৈছে কণমণি কেনে হৈছে ভাল লাগছে না খাই মজা হৈছে খাই এপেটা সুধিম না কেনে হৈছে ভাল হৈছে এইটো লাজুকা বান্দৰটো তো এনেকৈ খালোঁ তাহাঁতক দিলোঁ আমিও খালোঁ তো খোৱাৰ পিছত আমাৰ খোৱাৰ পিছতে তাহাঁতক আৰু দিলোঁ ভাতো সিফালে হ'ল এইবাৰ তাহাঁতকো দিলোঁ পিছত এইবাৰ তাহাঁতক দিয়াৰ পিছত আৰু ভিডিঅ' কৰাই নহ'ল আৰু বৰষুণো আহিল তাৰ একবাৰ বৰষুণ দিয়ে একবাৰ ৰ'দ দিয়ে মানে এনেকৈ বতৰো বেয়া আপোনালোকে জানে তো এনেকৈ খালোঁ গোটেইবিলাকে মিলি তো ভাল লাগিল এনেকৈ হোলী